অভয়াপুৰী কলেজ ৰক বহুত বেছি ভাল লাগিলে। হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? প্ৰথমে আমাৰ ইউটিউব চেনেল আছাম টিন চিষ্টাৰ বুলি ক'লে আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ কলেজ ফেচাৰ্ছ আৰু আজি আহিব ময়ূৰী দত্ত। আপোনালোকক দুখীয়া থাকিম, ভিডিঅ' লাষ্টলৈকে চাই ৰাখিবি। তো ব'লক। আমাৰ মাজত আহি পাইছে মৰমৰ কণ্ডালপি ময়ূৰী বা, আৰু আপোনালোকে যাতে লাষ্টলৈকে ভিডিঅ' চাই ৰাখি আৰু অকণমান জোৰেৰে হ'লে ভাল লাগিব। কি খবৰ? মানে অভয়াপুৰী কলেজ একেবাৰে জোৰে হয়নে নহয়? এতিয়াও শুনা নাই, হয়নে নহয়? অশেষ ধন্যবাদ জনাইছোঁ। প্ৰথমে সকলোলৈকে জনাইছোঁ নমস্কাৰ, লগতে ধন্যবাদ জনাইছোঁ অভয়াপুৰী এই মহাবিদ্যালয়ৰ ইমান সুন্দৰ এটি আদৰণি সভাত অনুষ্ঠান ছোৱালীবোৰ আৰু আমাৰ ল'ৰাবোৰ ধন্যবাদ। এই জোশটো লাগিব কিন্তু দেই, থাকিব নে নাই জোশটো? আৰু অকণমান জোৰেৰে বঢ়িয়া। এইটো ভাল লাগিছে। প্ৰেমিক প্ৰেমিকা আছেনে নাই? প্ৰেমিক আছেনে নাই? প্ৰেমিকা আছেনে নাই? কি মানে অ' মাই গড, ল'ৰাবোৰে কৈছে প্ৰেম, হা প্ৰেমিকা নাই? এইটো কি হ'ল মানে? অভয়াপুৰী কলেজৰ ছোৱালীবোৰ কি হ'ল এয়া? প্ৰেমিকা নাই মানে প্ৰেমে কৰা নাই আৰু ছোৱালীবোৰ অ' মাই গড, ইমান ভাল ল'ৰা ছোৱালী প্ৰেমে নকৰে। প্ৰেম কৰিব লাগে, প্ৰেম কৰিব লাগে। চব মিছা কথা, হা চব মিছা কথা, হয়নে নহয়? চবৰে প্ৰেম আছে, আমাৰ নাই। আছে আছে, চব মিছা কথা। চব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে গাইছে। এতিয়াতো প্ৰেম আছে চাগে সকলোৰে? নহ'ব এনেকে, প্ৰেম থাকিব লাগিব।
ফুলো ওলা রোডর বিলা হবর ধন্যবাদ। আজি বিশেষ হৈছে প্ৰয়াত জয়ন্ত হাজৰিকাদেৱৰ জন্মদিন আৰু তাৰ উপলক্ষে মই এই সুহুৰিটো মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। নাচিব লাগিব, ভাল লাগিব। আৰু এটি গীত গাইছোঁ মোৰ ছবি এখন ডান্স নম্বৰ, যিহেতু অভয়াপুৰী কলেজ একেবাৰে জুই হৈ আছে, হয়নে নহয়? বিশেষকৈ আজিৰ দিনটো। চ' একেলগে সবে হাত করে নেকি বরাবর দুহাতে কুড়ি ফালি রোদানি লুলু সকলে খানি মুহারি সপোনৰ ৰাতি ধুই দিলো কলি যাৰে কোঠানি আমাৰ আৰু ইফালে আছে দাদা যিয়ে ভাল বাহিৰ যায় দাদা কিবা কওক দাদা আৰু 5 মিনিটৰ ভিতৰত আমি মহাবিদ্যালয় চৌহদ গোটেইখিনি কেপচাৰ কৰিছে সকলোৱে যেন ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আমি আগবাঢ়ি যোৱাত সহায় কৰে তাকে আশা কৰিছোঁ। আৰু আমি ময়ূৰীবাৰ লগত মানে কথা পাতিব অলপ ফটো উঠাৰ কাৰণে চেষ্টা কৰিম কাৰণ কি হয় যোৱাবাৰ নহ'ল ফটো উঠা এইবাৰ চেষ্টা কৰিম তেতিয়াহ'লে চাই থাকবি আপোনালোকে
আজি আমাৰ মাজত বা আহিছে বহুত ভাল লাগিছে বা আজি কিনে পালি আমাৰ কলেজত আহি অভয়াপুৰী কলেজ ৰক বহুত বেছি ভাল লাগিলে ইমানেই গান গালোঁ মাতে ভাগি গ'ল আৰু গোটেই বিশেষকৈ ছোৱালীবোৰ একদম চুইট তাৰ পিছত আৰু এটা কথা আমাৰ গায়ত্ৰী খুব ধুনীয়া এটা ইউটিউব চেনেল আছে আপোনালোকে ইউটিউব চেনেলটোৰ নাম আছে আছাম টুইন চিষ্টাৰ আছাম টুইন চিষ্টাৰ্ছ অ'কে এই যিটো ইউটিউব চেনেলটো আপোনালোকে মৰম দিব যিহেতু নাৰীসকল এটা বেলেগ গতিকে মৰম দিব এই ইউটিউব চেনেলটোৱে যাতে বহুত বহুত ভাল কাম কৰে আৰু আগলৈও তোমালোকে ভাল কামেৰে দৰ্শকক আমোদ দিব পাৰা তাকে কামনা কৰিলোঁ আৰু খুব ভাল লাগিলে গায়ত্ৰী ধন্যবাদ বাইদেউ থেংক ইউ ফাইনালি বাঘ লগ পালোঁ বহুত ভাল লাগিল মনটো মানে খুশ আজি বহুত খুশ মানে যোৱাবাৰ মানৱ দিনদাক মানে লগ কৰিব খুজিছিলোঁ কিন্তু মানে নাপালোঁ এইবাৰ কিন্তু পালোঁ বহুত ভাল লাগিল আজি ফূৰ্তি হৈ আছে যিহেতু অলপমান কমাই দিছে অলপ আপোনালোকক দুখী আছ এইফালে ভিডিঅ' কৈছে কেনেকৈ পালি যদি ভাল লাগছে হ'লে বোলে লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু ধাৰাসাৰ বৰষুণ পৰা নিচিনা কৰি কিন্তু কমেণ্ট কৰিবা একদম নাপাহৰিবি তাহলে আজি বাই।